Hello and welcome to lecture 11 of the geography for various competitive exam like ADRE, grade 3, 4, PG, graduate TET, Assam Police, APSC, CC Prelims, APSC jiman kita departmental exam hoy plus Assam governmentor jiman kita departmental exam hoy like DHS, JA, Steno, Forest Guard, Forestor, etc. Let's start. তো এই সকলোবোৰ এক্সামৰ কাৰণে আমাৰ এটা কম্প্ৰিহেনসিভ বেচ যেটো নাম হল সম্পূৰ্ণ বেচ যত আমি এই সকলোবোৰ সাবজেক্ট ফ্ৰী আপোনালোকক পাঠদান কৰাই আছো প্লাস নোটস স্ট্যান্ডার্ড পিডিএফ নোটস অলৰেডি প্ৰভাইড কৰা হৈ আছে ঠিক আছে তো আজি আমি ডিসকাস কৰিম চ্যাপ্টাৰ 10 অফ দি ফিজিক্যাল জিওগ্ৰাফি ঠিক আছে যত আমি হিউমিডিটি এন্ড প্ৰেচিপিটেশন চাম তো হিউমিডিটি কাক কোৱা হয় এই যে আমি যেটো ৰুমত আছো বা মই যেটো ৰুমত আপুনি ক্লাস লৈ আছো তো তাত এয়ারত কি হয় আপোনাৰ ওয়াটার পেপার আছে ঠিক আছে ইয়াত ওয়াটার পেপার আছে মোর সারাউন্ডিংত ওয়াটার পেপার আছে মই দেখা নাই ঠিক আছে তো এই ওয়াটার পেপারখিনি কি বুলি কোৱা হয় হিউমিডিটি বুলি কোৱা হয় amount of water vapor present in the air is called humidity ঠিক আছে তো humidity is the amount of water vapor present in the air ঠিক আছে তাক humidity বুলি কোৱা হয় তো এটো মনত ৰাখিব humidity কাক কোৱা হয় ঠিক আছে তো আপোনালোক ইয়াত এয়ার আছে না নাই কেনেকা গম পাবো ওয়াটার পেপার আপোনালোক যে ফ্রিজৰ পৰা কোল্ড ওয়াটার বটল এটা ইয়াত লৈ আহে ঠিক আছে তো তার বাহিৰত চাব এনেকা পানীৰ ড্ৰপলেট পৰি যায় তো এই পানীৰ ড্ৰপলেটবোৰ আমি বাবু ভিতৰৰ পৰা আহিছে নেকি ভিতৰৰ পৰা নাহে ইয়াত কাৰণ ইয়াত ওয়াটার বটলটো বহুত বেছি ঠাণ্ডা হৈ যায় তো সাইডত যেখিনি এয়ার আছে গ্যাস ফর্মত ই কি হয় আপোনাৰ কনডেন্স হৈ লিকুইড হৈ যায় ওয়াটার বটলটো ঠাণ্ডা হোৱাৰ কাৰণে ঠিক আছে তো তেনেকা আমি গম পাও যে এয়ারত কি আছে ওয়াটার পেপার আছে ঠিক আছে তো হিউমিডিটি টাইপস আছে তেনেকুৱা আপোনাৰ অ্যাবসলিউট হিউমিডিটি তো টোটাল মাস অফ ওয়াটার পেপার প্রেজেন্ট ইন গিভেন ভলিউম অফ এয়ার এই রুমটোত কিমান ওয়াটার পেপার আছে তাক কি বুলি কও আমি অ্যাবসলিউট বুলি কও রিলেটিভ আমি দুটা বস্তু লগত ধৰি লোৱা এই গ্লাসটোৰ ভিতৰত জিরো হিউমিডিটি ওয়াটার পেপার নাই ইয়াত কি আছে 50% ওয়াটার পেপার আছে ঠিক আছে তো এটুক আমি রিলেটিভ হিউমিডিটি বুলি কও এটাৰ লগত আৰু এটাৰ লগত আপোনাৰ কম্পাৰিজন কৰিলে তাৰ পিছত আহে আপোনাৰ স্পেসিফিক হিউমিডিটি তো দা ৰেশিও অফ দা মাস অফ ওয়াটার পেপার to the total mass of the air parcel total mass কিমান আছে total water vapor কিমান আছে সেইখিনি চালে আমি স্পেসিফিক হিউমিডিটি গম পাও ঠিক আছে তো ইয়াত এক্সাম্পল আছে আপোনালোকে চাই লব তো এটো হল হিউমিডিটি তো কেতিয়াবা আপোনালোকে হিউমিডিটি এটা ডিউ ক্রিকেট ম্যাচ চালে আপোনালোকে গম পাবো যে ডিউ কমেন্টেটৰ বুৰে কৈ থাকে ডিউ ফ্যাক্টর কি হয় তো ধৰিলো এখন ক্রিকেট স্টেডিয়াম আছে ঠিক আছে তো এই ক্রিকেট স্টেডিয়ামত কি হৈ আছে আপোনাৰ ম্যাচ এখন চলি আছে তো ম্যাচ যেতিয়া স্টার্ট হৈছে তেতিয়া ডিউ হোৱা নাই তো তেতিয়া কি হ'ব আপোনাৰ যিখিনি এয়ার আছে এয়ারত যিখিনি ওয়াটার পেপার আছে ঠিক আছে তো যেতিয়া এই ইয়াত জুনে আহি প্ৰথমে বেটিং কৰিব তো বেটিং কৰিব তাৰ কি হ'ব আৰু জুনে বোলিং কৰিব ঠিক আছে তো জুনে বোলিং কৰিব তাৰ বলে কি কৰিব পিচ যিখন আছে তাত ওয়াটার পেপার ড্রপলেট নপৰিব বা পিচখন কি থাকিব আপোনাৰ শুকান থাকিব সেই কাৰণে বলে কি কৰিব স্পিন কৰিব আৰু যিখিনি ফিল্ডাৰ লগাব তো সেইখিনি কি কৰিব আপোনাৰ ফিল্ডাৰে ক্যাচ বা বলটো বাউন্ডাৰি ফালে গলে সোনকালে ধৰিব পাৰিব ঠিক আছে তো বোলিংৰ কাৰণে কি হয় প্ৰফিট হয় ফাৰ্স্ট যোনে ফাৰ্স্ট বোলিং কৰে কিন্তু সেকেন্ড ফার্স্ট ইনিংস হল ধৰি লোৱা আপোনাৰ বেটিং পাৰ্টি কিমান ৰান বনালে 200 ঠিক আছে আৰু বোলিং পাৰ্টি ঠিক আছে কিন্তু সেকেন্ড ইনিংস যেতিয়া হল তেতিয়া ডিউ আহি গল ডিউ মানে কি বহুত বেছি গৰম হোৱাৰ কাৰণে বা বহুত বেছি ক্ৰাউড টকাৰ কাৰণে এয়াৰত যিখিনি ওয়াটার পেপার আছে সেইখিনি পার্সেন্টেজটো বাঢ়ি যায় আৰু এটা সময়ত এনেকৈ হৈ যায় এয়ার ক্যানট হোল্ড amount of water vapor যিমানখিনি ওয়াটার পেপার আহি আছে সেই ওয়াটার পেপারখিনি এয়ারে ধৰি ৰাখিব নোৱাৰে এৰি দিয়ে আৰু এৰাৰ ফলত ইখিনি গ্ৰাউণ্ডত গুচি যায় ঠিক আছে গ্ৰাউণ্ডত গুচি যোৱাৰ লগে গ্ৰাউণ্ডত কি হয় আপোনাৰ পিচ যিখন আছে এখনত পৰি যায় বা যিখিনি গ্ৰাছেছ আছে সাইডত গ্ৰাছেছ পৰি যায় তো পিচত যেতিয়া আপোনাৰ ওয়াটার পেপার ড্রপলেট পৰি যায় তেতিয়া পিচ কি হৈ যায় আপোনাৰ পিচ অলপ খেমেকা হৈ যায় তো সেই কাৰণে কি হয় বল বিলাকে স্পিন নকৰে তো সেকেন্ড ই বেটিং কেটা যেতিয়া বোলিংত আহিলে কিহতৰ বল কি হল স্পিন নকৰা হল এজ ওয়েল যিখিনি ফিল্ডাৰ আছে সেইখিনি বল ধৰিবলৈ প্ৰবলেম হল কাৰণ গ্ৰাছছত পানী ওয়াটার ড্রপলেট হৈ গল তো যিখিনি ফার্স্ট বোলিং কৰিলে কিহতৰ প্ৰফিট হল আৰু ইহতৰ বেটাৰ আহি আৰামছে 218 ওভাৰত কমপ্লিট কৰি ললে তো ঠিক আছে তো তেতিয়া হলে সেই কাৰণে টচ জিকাৰ পিছত এটা প্ৰেডিকশন লগোৱা হয় যে ইয়াত আপোনাৰ ডিউ আহিব নাই ডিউ আহিলে কি হয় নেক্সটত যদি আপুনি বোলিং কৰে সেকেন্ড ইনিংসত তেতিয়া হলে প্ৰবলেম হৈ যায় ঠিক আছে তো এটো মনত ৰাখিব ডিউ কি হয় ডিউ আপোনাৰ হিউমিডিটি যেতিয়া বহুত বেছি হৈ যায় এটা জায়গাত ধৰি লোৱা ইয়াত যদি বহুত বেছি গৰম হৈ যায়
ঠিক আছে তেতিয়া কি হ'ব ওয়াটাৰ ভেপাৰ বহুত বেছি আহি যাব বা বহুত বেছি ওয়াটাৰ দিলে ওয়াটাৰ ভেপাৰ এয়াৰ ক্যানট হোল্ড দ্য ওয়াটাৰ ভেপাৰ আৰু ওয়াটাৰ ভেপাৰখিনি মাটিত পৰি যায় ঠিক আছে তাক কি বুলি কোৱা হয় আপোনাৰ ডিউ বুলি কোৱা হয় তো কনডেনসেশন যদি আমি চাও কনডেনসেশন কি হয় আপোনাৰ process by which water vapor in the air is changed into liquid water তো যেখানে কনডেন্স হয় মাটিত আহে বা তলত আহে তাক আমি কনডেনসেশন বুলি যেনেকুৱা ডিউ তো water droplet that from on the cool surfaces during the night তো ডিউ ৰাতি হয় যেতিয়া water আপোনাৰ হিউমিডিটি বহুত বেছি বাঢ়ি যায় পিছত ফগ ফগ কি হয় থিক ক্লাউড হয় আপোনাৰ টিনি water droplet হয় suspended in the atmosphere তাকে near earth তাৰ কাৰণে কি হয় visibility problem হয় clouds কি হয় collection of tiny water droplet or ice crystal suspended in the atmosphere take cloud ঠিক আছে so when you see dew on the grasses in the morning it's because of the air cooled overnight causing water vapor to condense into liquid droplets ঠিক আছে তাৰ পিছত আহে আপোনাৰ precipitation তো precipitation কি যিখিনি পৰি যায় মাটিত তাক precipitation বুলি কোৱা হয় ঠিক আছে condensation যিখিনি condense হৈ ওপৰত থাকে ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট হয় স্মগ ঠিক আছে তো স্মগ কি হয় ফগ প্লাস হেজ হেজ কি হয় হেজ আপোনাৰ স্মগ হয় যিখিনি গাড়ীৰ পৰা বা ইন্ডাষ্ট্ৰিৰ পৰা ওলাই সেইখিনি হেজ বুলি কোৱা হয় তো তাক আমি স্মগ বুলি কওঁ দিল্লীত বহুত বেছি স্মগৰ পলিউশন হয় ঠিক আছে তো প্ৰেচিপিটেশন যদি আমি চাও তো in any form of water liquid or solid ঠিক আছে that fall from atmosphere reach the ground যেটো গ্ৰাউণ্ডত আহি পৰে তো ৰেইন যেটো আমাৰ বৰষুণ হয় তাক ৰেইন বুলি কওঁ স্নো যেটো সৰু সৰু আইস ক্রিস্টাল আহি পৰে তাক আমি স্নো বুলি কওঁ ঠিক আছে when the air temperature is below freezing তাৰ পিছত আপোনাৰ স্লিট স্মল আইস পিলেট তো এনেকা স্মল আইস পিলেট আহি গ্ৰাউণ্ডত পৰে ঠিক আছে হেল যাক আমি হেল ষ্টৰ্ম বুলি কওঁ ঠিক আছে ডাঙৰ ডাঙৰ কি হয় ৰাউণ্ড পিলেট হয় তো কেইটো কি হয় আপোনাৰ হেল বুলি কওঁ হেল ষ্টৰ্ম যেতিয়া আহি গ্ৰাউণ্ডত পৰে ঠিক আছে তো একেটা আমি চালো একেটা হল প্ৰেচিপিটেশনৰ টাইপ তাৰপিছত আপোনাৰ ক্লাউড তো ক্লাউড যেটো আমি দেখা পাও ঠিক আছে মেঘ বুলি কওঁ ঠিক আছে তো এই ক্লাউডৰ ডিফারেন্ট টাইপ আছে ঠিক আছে আপোনাৰ ক্লাউডৰ ভিজিবল তো এটো ওয়াটাৰ ড্ৰপলেট হয় আপোনাৰ আইস ক্রিস্টাল সাসপেন্ড হৈ থাকে এটমস্ফিয়াৰত তো যেটো হাই লেভেলৰ ক্লাউড তাক আমি সিরাস ক্লাউড বুলি কওঁ একদম ওপৰৰ ক্লাউড ঠিক আছে তাক আমি কি বুলি কওঁ সিরাস ক্লাউড বুলি কওঁ এবভ 20,000 ফিট ঠিক আছে 20,000 ওপৰত আৰু এটো কাৰণে ৰেইনফল নহয় এটো কি হয় থিন হয় উইস্পি ক্লাউড হয় ঠিক আছে সিরাস ক্লাউড একদম হাইট এল্টো ক্লাউড এল্টো এনেকুৱা মিড ক্লাউড এনেকা থাকে এল্টো ক্লাউড ঠিক আছে তো মিডিলত যেটো থাকে এল্টো ক্লাউড বুলি কওঁ মিড লেভেল ক্লাউড বা এল্টো কিউমুলাস বা এল্টো স্ট্যাটাস ঠিক আছে আৰু ল লেভেলত যেটো এটো স্ট্যাটাস ক্লাউড ইয়াৰ দ্বাৰা বৰষুণ নহয় ঠিক আছে আৰু মাল্টি লেভেল ক্লাউড যদি আমি কওঁ তো কিউমুলোনিম্বাস যেটো ক্লাউড হয় এটো আপোনাৰ একদম তলৰ পৰা ওপৰলৈকে বহুত ডাঙৰ হয় আৰু ইয়াৰ পৰা মেইনলি আপোনাৰ ঠাণ্ডা ষ্টৰ্ম লাইটনিং হেভি ৰেইনফল কিউমুলোনিম্বাস ক্লাউডৰ পৰা ফৰ্ম হয় তাৰপিছত আপোনাৰ নিম্বো স্ট্যাটাসও কি হয় আপোনাৰ ৰেইনফল কৰে তো এই দুইটা ক্লাউড হলে আপোনাৰ কি হয় ৰেইনফল হয় ঠিক আছে আমি ইমান ডিটেইলছত নাযাও কাৰণ আমাৰ এক্সামৰ ইমান ডিটেইলছত ডিমান্ড নাই নহলে আমি ডিটেইলছত ডিসকাস কৰিলো হয় ঠিক আছে তো আমি যদি চাও ৰেইনফল তো ৰেইনফল মেইনলি তিনিটা টাইপছৰ হয় এটা হল কনভেনশনাল ৰেইনফল এটা হল অৰগ্ৰাফিক ৰেইনফল আৰু এটা হল আপোনাৰ সাইক্লোনিক ৰেইনফল ঠিক আছে তো আমি এটা এটাকে চাম কনভেনশনাল ৰেইনফলটো প্ৰথমে চাম ঠিক আছে তো ৰেইনফল তিনিটা ধৰণৰ মেইনলি আমি ইমান ডেপথত নাযাও ঠিক আছে ডেপথত যদি আপোনালোকে চাবৰ ইচ্ছা আছে তেনেহলে মোৰ এই আপোনাৰ প্লেলিষ্টত যাব পাৰে ফিজিক্যাল জিওগ্ৰাফি ফৰ এপিএসসি তাত গলে আমি ইমান ডিটেইলছত ডিসকাস কৰো তো ৰেইনফল টাইপস যদি আমি চাও তেতিয়া হলে আপোনাৰ মেইনলি তিনিটা টাইপস হয় ঠিক আছে ফার্স্ট ওয়ান ইজ কনভেনশনাল ৰেইনফল তো কনভেনশনাল ৰেইনফলত কি হয় সানলাইটৰ ফ্লত গ্ৰাউণ্ড সারফেস বহুত বেছি কি হয় আপোনাৰ হিট হয় বহুত বেছি কি হয় হিট হয় আৰু হিট হিয়াৰ ফলত কি হয় লো প্ৰেসাৰ ক্ৰিয়েট হৈ যায় আৰু এয়াৰ কি হয় ওপৰ ফালে মুভমেন্ট হয় ওপৰ ফালে ৰাইজ আপ হয় উইথ ইভাপোৰেশন আৰু ওপৰ ফালে ৰাইজ আপ হয় ইয়াতে ক্লাউড ফৰ্মেশন কৰে আৰু ক্লাউডৰ ফৰ্মেশন ফলত ইয়াত কি হয় ৰেইনফল হয় তো ইয়াক আমি কি বুলি কওঁ কনভেনশনাল ৰেইনফল ঠিক আছে নেক্সট আপোনাৰ অৰগ্ৰাফিক ৰেইনফল ঠিক আছে তো অৰগ্ৰাফিক ৰেইনফল আপোনাৰ কিয় হয় তো অৰগ্ৰাফিক ৰেইনফল ধৰি লোৱা ইয়াত আছে আপোনাৰ ইন্ডিয়ান অcean আৰু ইয়াত আছে ওয়েস্টাৰ্ণ ঘাট তো ইয়াত হাই প্ৰেসাৰ ক্ৰিয়েট হল ইয়াত লো প্ৰেসাৰ ঠিক আছে তো এই যেটো আপোনাৰ ওয়েস্টাৰ্ণ ঘাট মাউন্টেন হয় ইয়াত কি হয় আপোনাৰ এয়াৰ ওয়ান্ট মুভমেন্ট তো বতাহ কি হয় মুভমেন্ট হয় উইন্ড হাই প্ৰেসাৰ টু লো প্ৰেসাৰ আৰু যেতিয়া হাই প্ৰেসাৰ পৰা লো প্ৰেসাৰলৈকে যায় তেতিয়া কি হয় মইশ্চাৰ ইয়াৰ পৰা পিক আপ কৰিলো আৰু গৈ ইয়াতে কি কৰে এই সাইডত আপোনাৰ ইয়াতে আপোনাৰ ৰেইনফল
দিয়ে ঠিক আছে যেনেকুৱা ইণ্ডিয়াৰ ভিতৰত সবতকৈ বেছি যদি ৰেইনফল হোৱা ঠাই হয় তেতিয়াহ'লে কোনখন দ্যাট ইজ আপোনাৰ মেঘালয় ঠিক আছে ইয়াতে মেঘালয়ৰ মৌচিনৰাম আমি যদি চাওঁ নৰ্থ ইষ্টৰ মেপ তো ইয়াতে আছে মৌচিনৰাম তো ইয়াত আছে বাংলাদেশৰ প্লেইন তো এইফালৰ পৰা বে অফ বেংগলৰ পৰা এয়াৰ গৈ ইয়াত কি কৰে মেঘালয়ৰ পাহাৰত হিট কৰে আৰু হিট কৰি মৌচিনৰাম বিকাম দ্য ৱেটেষ্ট প্লেচ ইন দ্য ৱৰ্ল্ড ঠিক আছে অৰগ্ৰাফিক ৰেইনফলৰ কাৰণত ঠিক আছে তো এইটো আমি চালোঁ অৰগ্ৰাফিক আৰু থাৰ্ড হয় আপোনাৰ চাইক্লনিক ৰেইনফল তো চাইক্লনিকটো আমি এতিয়া ডিছকাছ কৰিম প্ৰথমে চাইক্লনটো ডিছকাছ কৰিলোঁ তো এই তিন টাইপৰ ৰেইনফল মেইনলি হয় ঠিক আছে তো সাইক্লোনিক ৰেইনফল আপোনাৰ সাইক্লোনৰ কাৰণে হয় ঠিক আছে তো সাইক্লোনছ কোৱা হয় তো ৰেপিড ইনৱাৰ্ড সাৰ্কুলেশ্যন অফ এয়াৰ মাছ উইথ ল' প্ৰেছাৰ এণ্টি ক্লকৱাইজ ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এণ্ড ক্লকৱাইজ ইন সাউদাৰ্ণ হেমিস্ফিয়াৰ তো মই সাইক্লোনটো অলপ ডিছকাছ কৰি আছোঁ ঠিক আছে তো যদি মই ৱৰ্ল্ড মেপ ডিছকাছ ড্ৰ কৰোঁ তেতিয়া হ'ব ঠিক আছে তো এইফালে আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ ঠিক আছে এইফালে আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকন ঠিক আছে আৰু ইয়াত আপোনাৰ অষ্ট্ৰেলিয়া তো এইফালে আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকন তো যেতিয়া আপোনাৰ সানলাইট মই অলৰেডি লাষ্ট ক্লাছত বা প্ৰিভিয়াছ ক্লাছত ডিছকাছ কৰিছোঁ সান যেতিয়া ইণ্ডিয়াৰ ওপৰত অভাৰহেড হয় বা ইণ্ডিয়াৰ ওপৰত ডাইৰেক্টলি আহি সানলাইট পৰে যেতিয়া ITCZ ইয়াতে শিফ্ট হৈ যায় ইণ্ডিয়াৰ ওপৰত ITCZ তেতিয়া কি হয় ইয়াত আপোনাৰ বহুত বেছি পৰিমাণে ল' প্ৰেছাৰ ক্ৰিয়েট হৈ যায় ঠিক আছে তো ঠিক তেতিয়া আপোনাৰ অ'চেন ৱাটাৰ যিখিনি বে অফ বেংগল আছে বা আৰবিয়ান অ'চেন আছে তাৰ পানীখিনি বহুত বেছি গৰম হৈ যায় তো নাম্বাৰ 1 কণ্ডিশ্যন আপোনাৰ যিটো অ'চেন ৱাটাৰ হ'ব লাগে অ'চেন ৱাটাৰটো আপোনাৰ 27 ডিগ্ৰী এভাৰেজ সেন্টিগ্ৰেড হ'ব লাগে তাৰপিছত নাম্বাৰ 2 কণ্ডিশ্যন ITCZ শিফ্ট হ'ব লাগে ইণ্ডিয়াৰ ওপৰত নাম্বাৰ 3 আপোনাৰ ইভাপোৰেশ্যন তো বহুত বেছি হিট হ'লে কি হ'ব ইভাপোৰেশ্যন হ'ব ঠিক আছে তো তেতিয়া কি হ'ব ইয়াত কিছুমান ল' প্ৰেছাৰ চেণ্টাৰ ক্ৰিয়েট হৈ যায় ল' প্ৰেছাৰ চেণ্টাৰ আৰু এই ল' প্ৰেছাৰ চেণ্টাৰ যিবিলাক এছ'চিয়েটেড উইথ হাই প্ৰেছাৰ ইন চাৰাউণ্ডিং তো ইয়াত হাই প্ৰেছাৰ ইয়াত হাই প্ৰেছাৰ ইয়াত হাই প্ৰেছাৰ আৰু ইয়াত হাই প্ৰেছাৰ তো এই ল' প্ৰেছাৰবোৰ কি হয় লাহে লাহে আপোনাৰ এয়াৰে কি কৰে ল' প্ৰেছাৰলৈকে হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে আহিব বিচাৰে তো ইয়াৰ হাই প্ৰেছাৰটো ল' প্ৰেছাৰ কিন্তু কৰিঅলিছ ফ'ৰ্চৰ ফলত ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ই কেনেকৈ আহে এণ্টি ক্লকৱাইজ আহে ঠিক আছে এণ্টি ক্লকৱাইজ তো ছেইম ইয়াতে আপোনাৰ এনেকা ই এণ্টি ক্লকৱাইজ আহিব ঠিক আছে এনেকুৱা ঠিক আছে এণ্টি ক্লকৱাইজ তো এনেকা আৰু ই এনেকুৱা আহি কি কৰিব লাহে লাহে ইয়াতে কি কৰিব হিট কৰিব কষ্ট লাইনত আৰু এই যেতিয়া ই মুভমেণ্ট হ'ব তেতিয়া কি হ'ব বহুত ডাঙৰ এটা কিউমুলিনিমাছ ক্লাউড তাক আৱৰি ধৰিব আৰু তাৰ ফলত কি হ'ব ই ইয়াতে আহি কি কৰিব বহুত বেছি এই কষ্ট লাইনত কি কৰিব ৰেইনফল এজ ৱেল এজ আপোনাৰ ভয়ংকৰ এটা বতাহ বা ধুমুহাৰ সৃষ্টি কৰিব তো তাক আমি কি বুলি কওঁ সাইক্লোন বুলি কওঁ ঠিক আছে তো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয় ই এণ্টি ক্লকৱাইজ সাউদাৰ্ণ হেমিস্ফিয়াৰত ই ক্লকৱাইজ কি হয় আপোনাৰ মুভমেণ্ট কৰে ঠিক আছে তো কৰিঅলিছ ফ'ৰ্চৰ কাৰণে তো এইটো মনত ৰাখিব আৰু এই ইণ্ডিয়ান অ'চেনটো আমি ইয়াক কি বুলি কওঁ সাইক্লোন বুলি কওঁ কিন্তু আমাৰ যদি ইয়াত চাওঁ ইয়াতো ছেইম ফিনমেনা হয় তো ইয়াত আমি এইটোক কি বুলি কওঁ ডিফাৰেণ্ট নামেৰে জনা যায় তাৰপিছত আপোনাৰ আমেৰিকাৰ কষ্টত এইটোক ডিফাৰেণ্ট নামেৰে জনা যায় তো এইখিনি আমি চাইলোঁ তো টাইফুন আমি চাইনা চিত ইয়াক টাইফুন বুলি কওঁ ইয়াতে ঠিক আছে ইয়াতে আমি টাইফুন বুলি কওঁ ঠিক আছে তাৰপিছত আপোনাৰ ট্ৰপিকেল চাইক্লোন আমি ইণ্ডিয়ান অ'চেনত কওঁ তাৰপিছত হাৰিকেন আমি কেৰিবিয়ান অ'চেনত কওঁ ইয়াতে আমি হাৰিকেন বুলি কওঁ হাৰিকেন ঠিক আছে টৰ্নেডো ইন USA তাক টৰ্নেডো বুলি কোৱা উইলি ইন অষ্ট্ৰেলিয়া ইয়াতে আমি উইলি বুলি কওঁ আৰু টাইফু জাপানত ঠিক আছে টাইফু জাপানত টাইফু বুলি কোৱা হয় তো এইখিনি মনত ৰাখিব আপোনালোকে কোনটো জেগাত কি নামেৰে জনা যায় ঠিক আছে হাৰিকেন কেৰিবিয়ান চি এইটো হ'ল কেৰিবিয়ান চি ঠিক আছে তো ইয়াত আমি চালোঁ চাইক্লন ঠিক আছে এণ্টি চাইক্লন ছেইম ফিনমেনা বাছ খালি কি হ'ব আপোনাৰ ইয়াত চেণ্টাৰ যিটো হ'ব এইটো হাই প্ৰেছাৰ সাইক্লোনত আমি দেখিছিলোঁ চেণ্টাৰ টু ল' প্ৰেছাৰ সাইক্লোনত কি হয় আপোনাৰ ল' প্ৰেছাৰ চেণ্টাৰ আৰু এয়াৰ এনেকা আহে ঠিক আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ঠিক আছে এণ্টি ক্লকৱাইজ কিন্তু ইয়াত কি হ'ব এয়াৰ আপোনাৰ ক্লকৱাইজ যাব ক'ত আপোনাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এয়াৰ এনেকা যাব আৰু হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ ঠিক আছে তো ইয়াৰ ফলত ইমান বেছি চেঞ্জেছ নহয় তো ইয়াক এণ্টি চাইক্লোন বুলি কয় আউটৱাৰ্ড মুভমেণ্ট অফ এয়াৰ মাছেছ উইথ হাই প্ৰেছাৰ এট চেণ্টাৰ তো ইয়াত ল' প্ৰেছাৰ চেণ্টাৰ ইয়াত
আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ই আপোনাৰ এণ্টি ক্লকৱাইজ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰত ই ক্লকৱাইজ আৰু সেম আপোনাৰ ই কি হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ক্লকৱাইজ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰত কি হয় এণ্টি ক্লকৱাইজ তো এইটো মনত ৰাখিব হাই প্ৰেছাৰ চেণ্টাৰ ল' প্ৰেছাৰ চেণ্টাৰ ঠিক আছে এণ্টি চাইক্লন আৰু চাইক্লন তো আই হোপ আপোনালোকে বুজি পাইছে ঠিক আছে তো আপোনালোকে এই কিউআৰ কোডটো স্কেন কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে বা আপোনাৰ ডেছক্ৰিপশ্যনত লিংক আছে তাত ক্লিক কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে থেংক ইউ